এতিয়া আমি টিহুৰ পৰা ওলালোঁ গুৱাহাটী যাম। হেল্ল' ভিউয়াৰ্ছ, ৱেলকাম টু মাই চেনেল DK ব্লগছ। মই আৰু মোৰ দাদা অজিত পাঠক আমি টিহুৰ পৰা ওলালোঁ, এতিয়া গুৱাহাটী আহিম। হালদিবাৰীৰ এইটো মনসা মন্দিৰ। টিহু জাতীয় বিদ্যালয় এইখন বিবেকানন্দ স্কুল। আমাৰ লগৰ প্ৰমোদ ডেকাৰ এইখন স্কুলৰ ৰিজাল্ট খুব ভাল হয়। টিহুৰ চক পালোঁ। তল বুলি কয় এইখিনি ঠাই। এইফালে মচলপুৰ যাব পাৰি। বৰমা নাপতে সোঁফালে এখন বৰমাত মিছনাৰী স্কুল আছে। এয়া বৰমা পালোঁ। এইখিনি আখৰাজ চক বুলি কয়। খালি এইফালেদি নলবাৰী যায়। গণেশ মন্দিৰ ষ্টপেজ বুলি কয়, মন্দিৰ এটা আছে। এইফালে এইটো গুৱাহাটী আৰু 56 কিলোমিটাৰ। এয়া ৰঙিয়া। এইখিনি পুঠিমাৰি। এইখন পুঠিমাৰিৰ ব্ৰিজ। ইয়াতে দুৰ্গা পূজা হয়। বাই এটা পাম আৰু এইফালেদি বাইহাটাৰ টাউনৰ ভিতৰত যায় আৰু এইফালেদি বাইপাছ। এইটো বৰ্তমান ওৱান ৱে হৈ আছে, ৰাস্তাৰ কাম চলি আছে। এনেকৈ ৰাইট চাইডে আহিব লাগে। বাহিহাটা পাৰ হৈ আৰু চাংচাৰি পোৱাৰ আগত এটা ডাঙৰ মন্দিৰ আছে, বহুত মানুহ হয় ইয়াতে। ঠাইখিনিক দেওদুৱাৰ বুলি কোৱা হয়। মন্দিৰটো গোপেশ্বৰ দেৱালয়। বাহিহাটাত টোল গেট পালোঁ। বাহিহাটাত টোল গেট। চাংচাৰি।
নাৰায়ণন ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটেল। তলাৰাম বাপনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়। নৰ্থ গুৱাহাটী মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল। এই হস্পিটেলবিলাক চব আমিনগাঁৱত। এইফালেদি কামৰূপ ৰুৰেল DC অফিচলৈ যায়। বাওঁফালে এইখন এখন পাৰ্ক। সোঁফালে এইটো হাজো যোৱা ৰাস্তা। হাজো যাব পাৰি, শুৱালকুছি যাব পাৰি, এনেকৈ নলবাৰীও ওলাব পাৰি। সেইফালে বৰপেটা টাউন যাব পাৰি। এতিয়া শৰাইঘাট ব্ৰিজ পাম আমি। এইখন আগৰ ব্ৰিজ, এইখন মানে গুৱাহাটীত সোমোৱা, আৰু সেইখন নতুন ব্ৰিজ সেইফালে, এইখন ওলোৱা। খানাপাৰা 21 কিলোমিটাৰ, লখৰা 11, জৰাবাট 27, জালুকবাৰী। এইখিনি তেতেলীয়া। এইখিনি বৰাগাঁও। লিজন আগতে পাইপ বনাইছিল, GI পাইপ, MS পাইপ, এতিয়া বিস্কুটো বনাই নেকি। বাওঁফালে ISBT ইণ্টাৰষ্টেট বাছ টাৰ্মিনেল। এইটো বালাজী মন্দিৰ। মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ, ইয়াত এক্সপো চলি আছে। স্মাৰ্ট বাজাৰ ইয়াত ডাঙৰ। ইয়াত লখৰা পালোঁ। বাওঁফালে এইখন মনিকা ৰেষ্টুৰেণ্ট। লখৰা চাৰিআলিৰ পৰা লেফ্ট চাইডে ঘূৰিলোঁ। এইটো দাদা অজিত পাঠকৰ বস্তি। ইয়াত এজন কেয়াৰটেকাৰ থাকে, খেতি বাতিও কৰে, এনেকুৱা ধৰণৰ। বলক আমি ভিতৰলৈ যাওঁ। ইয়াতে খেতি হয় কিন্তু মজা, ৰ'দ পৰেতো। ইয়াত খানা খাব ভাল। বস্তিৰ পৰা আমি ওলালোঁ। আমি দক্ষিণ গাঁও হৈ ওলাই আহিছোঁ। এনেকৈ আমি কাহিলীপাৰা পাম। এই ৰাস্তাটোৰ বাওঁফালে এটা চাইকেল ট্ৰেক আছে।
ভিউৱাৰ্ছ ভিডিঅ'টো আজি এইখিনি আছিলে অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ বাই বাই